বৰ্মন নো ইজাং দে সাইডে খামফালা বাইদেউ ইফিনি অলপ আপনার স্কুলের নামটো কি হয় 1 নং মাইজিয়াদি ইংলিশ এমই স্কুল এটো স্কুলের আপনি কি পোস্টত আছে হেড পোস্টতে আছে নামটো আপনার গোবিন্দ জহৰী আপনার স্কুলের এটা পোস্ট খালি আছে বলি আপনি আগতে এটা পেপারত এডভাৰটাইজ দিছে এতিয়া এইটো পোস্টটো আপনি এতিয়া ফিল আপ কৰিছে নে ফিল আপ মানে এতিয়া আমি এইটো কিবা মাৰ্চৰ 23 আৰু 2025-26 সানডে দিনাখন এইটো কিবা অফিচ অফ দ্য হেডমাষ্টাৰ 1 নং মাইজিয়াদি ইংলিছ এমই স্কুল ৱেষ্ট কাৰ্বি আংলং পৰা এটা কিবা দিছিলোঁ এডভাৰটাইজ দিছিলোঁ কি এডভাৰটাইজত যোনে যোনে কিবা এপ্লাই কৰিব আমাৰ গাঁৱৰ বা বাহিৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু সেই এপ্লাই কৰাৰ পাছতে এটা আমি SMC কমিটিৰ লগতে আৰু ইয়াতে টিচাৰ আৰু লগতে সব মিলি কিনে এটা ইণ্টাৰভিউ হিচাপে ল'ব সেই টিচাৰ সিলেকশ্যন টেষ্ট হিচাপে ল'ব সেই টেষ্টতে মানে যোনে নম্বৰটো বেছি পাব তাকে আমি নিৰ্বাচন কৰিব বুলি কৈছে এইটো প্ৰক্ৰিয়া অলৰেডি সম্পূৰ্ণ হৈ গ'ল এইটো অলৰেডি আমি ইয়াতে আজি জুনৰ 1 তাৰিখ মাইজিয়াদি ইংলিছ এমই স্কুলতে মানে পদ খালি থকা স্কুলৰ SMC কমিটি সকলো মিলি এক পদ খালি থকা পূৰণৰ কাৰণে টিচাৰ সিলেকশ্যন টেষ্ট হিচাপে মানে পাতিছে আৰু টেষ্টটো পাতিছে ইয়াতে হৈছে টোটেল কেণ্ডিডেট আছিল 5জন জুহেন জহৰী আৰু মধুস্মিতা দাউলাগুফু আৰু সুস্মিতা হাছাম অনুপমা নাইডিং আৰু প্ৰমিকা দাউলাগুফু মানে ইয়াতে চাইনো আছে এই 5জন আছিলে এই 1 নম্বৰ আছে জুহেন জহৰী আৰু মধুস্মিতা দাউলাগুফু আৰু সুস্মিতা হাছাম অনুপমা নাইডিং আৰু লগতে প্ৰমিকা দাউলাগুফু এই 5জন ব্যক্তি 5জন আছিলে এক্সাম দিয়ে সেইটো হৈ গ'ল এতিয়া এইটো পৰ্যায়ক্ৰমে এতিয়া আপনি এপইন্টমেন্ট অলৰেডি দিয়া হৈ গ'ল এপইন্টমেন্টটো আজি মানে দিয়া কথা আছিলে এপইন্টমেন্টটো মানে সিলেক্ট হৈ কিনে আজি কাৰোবাৰ নামটো আপোনালোকে সিলেকশ্যন কৰি দিছে সিলেকশ্যন কৰিছে এই কিবা জুহেন জহৰী আপোনাৰ এইটো স্কুলটো ইষ্টাব্লিছটো কিমান আছিল 2005 আপোনাৰ আপনি লেণ্ড পাৰ্টাৰ বিষয়ে কি ক'ব লেণ্ড পাৰ্টাৰ বিষয়ে আমি ইয়াত কিবা ৰাইজে কিবা দিয়াটো আছে আৰু লগতে কিবা আছে মানে ইয়াতে ৰেভিনিউৰ কিবা দলিতত লিখা আছে ইয়াতে আমি মাটি 3 বিঘা এতিয়া আপোনাৰ SMC বৰ্তমান প্ৰেসিডেন্ট কোন প্ৰেসিডেন্ট আছে আমাৰ কিবা বৰ্মন কিবা মোহনলাল কেম্প্ৰাই আপুনি কিমান দিন আগত SMC প্ৰেসিডেন্টটো খালখনি কৰিছিল এইটো 16 কিবা 16 তাৰিখ 5 মাহ 2025 তাৰিখে মানে এটা নতুন পূৰ্ণাংগন কিবা গঠন কৰিছিল আগৰ SMC প্ৰেসিডেন্টৰ নাম কি আছিল সুকুন দাউলাগুফু আছিল প্ৰথম যেটো খুলিছিল কি সুকুন দাউদুঙাটা এতিয়া কি সমস্যা হৈছে আপোনাৰ স্কুলত এতিয়া আমাৰ একো সমস্যা নাই আমাৰ ৰাজ্য মিলি কিনে সকলো কমিটি মিলি কিনে কিবা এপইন্টমেন্টটো দিয়া হ'ব আজি যোনে সিলেক্ট হৈছে কি এপইন্টমেন্টটো মানে অলৰেডি এতিয়া দিছে আৰু এতিয়া আজি সিলেকশ্যনটো মেৰিট বেচিছ আৰু ইয়াতে মই এটা কথা ক'ম ইয়াতে মোবাইলটো ক'ত আছে ইয়াতে আছে এক্সামতে মানে মাৰ্কছটো প্ৰথম লৈছে ঠিক আছে তাৰপাছত ডিপ্ল'মা কাৰ আছে ইয়াৰ পিছত লৈছে আৰু ৱৰ্কছ এক্সপিৰিয়েঞ্চ কোনে আছে যিমান আছে তাক লৈছে তাৰ টোটেল মাৰ্ক কৰি কিনে মানে কিবা দিয়া হৈছে এক্সাম আপোনাৰ স্কুলত টোটেল ষ্টুডেণ্ট কিমান টোটেল ষ্টুডেণ্ট আমি 7জন মান আছে টোটেল ক্লাছটো কিমানৰ পৰা কিমানলৈকে আছে ক্লাছটো 9টা 9:30 পৰা 2টালৈকে আমি ইয়াতে থাকে ক্লাছৰুম কেইটা আছে ক্লাছৰুম ইয়াত 3টা 6 7 8 আৰু কিবা কৈছে আৰু আপোনাৰ এতিয়া এইটো হৈ গ'ল আমাৰটো